পইতা ভাত ৰেডি হৈ গ'ল। এইফালে পুৰিলোঁ হাতী ভেকুৰী, এইফালে মাছ ফ্ৰাই চন্দা, এইফালে লোকেল ডিম, আৰু এইফালে আছে এডলীয়া কচু বিলাহী সৈতে, আৰু এইফালে আছে নেমু, পিঁয়াজ আৰু আদা আৰু এটা নহৰু। যোৱাকালি ৰাতি মই অলপ বেছিয়ে ভাত ৰান্ধি পালোঁ। তাৰে ৰৈ যোৱা ভাতত মই ঠাণ্ডা পানী দি থলোঁ পিছদিনা যাতে মই পইতা ভাত খাব পাৰোঁ। তাৰে এতিয়া মই যোগাৰ কৰি আছোঁ। প্ৰথমে মই এখন লৈ লৈছোঁ কাঁহৰ কাঁহী, তাৰ ওপৰতে কাঁচৰ বাতি এটাত মই পইতা ভাতকেইটা সজাই লৈছোঁ। আৰু পইতা ভাতৰ ওপৰত দিছোঁ এপিচ নেমু, এপিচ আদা, এফুটা নহৰু, এফাল এইফালে পিঁয়াজ দি লৈছোঁ, আৰু এইফালে দিছোঁ ফ্ৰাই চন্দা মাছ এপিচ, আৰু এয়া এটা লোকেল ডিম মই টাৱাত সিজাই লৈছিলোঁ। তাৰপিছত এইফালে টাৱাত পুৰি লোৱা কেইটামান হাতী ভেকুৰী দি দিছোঁ ইয়াতে। হাতী ভেকুৰী খাই কোনে কোনে ভাল পায় জনাব। আৰু এইফালে মই কণ বিলাহী আৰু এডলীয়া কচুৰ সৈতে ৰন্ধা কচু শাক দি দিছোঁ। বহাগ মাহত বোলে কচু শাক খাব লাগে। আৰু এইফালে দিছোঁ অলপ কেঁচা মিঠাতেল। এতিয়া মোৰ পইতা ভাতৰ থালিখন ৰেডি হৈ গ'ল, এতিয়া আমি খাব পাৰোঁ। এডলীয়া কচু আৰু হাতী ভেকুৰী মই কালি বজাৰৰ পৰা আনিছিলোঁ। মানুহে কয় বোলে বহাগ মাহত খাব লাগে, আৰু ইয়াত কোনো ধৰণৰ কেমিকেলছ ইউজ নকৰে, প্ৰাকৃতিকভাৱে এই দুবিধ শাক পোৱা যায়, গতিকে স্বাস্থ্যৰ কাৰণেও ভাল বুলি কয়। সেইটো কাৰণে মই আজি ৰান্ধিলোঁ পইতা ভাতৰ লগত খাবৰ কাৰণে।